মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বীজগণিত অভেদৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমে জানি লওঁ অভেদ কি। ধৰি ল'লোঁ 2x + 4 = 6 আৰু 2x + 4x = 6x। এতিয়া এইটো সমীকৰণ আৰু এইটো অভেদ। এতিয়া এইটো সমীকৰণ কিয় আমি প্ৰথমে আলোচনা কৰিম। ইয়াতে আমি যদি এক্সৰ মান 0 বহুৱাই চাওঁ, এইটোত 2 পূৰণ 0 যোগ 4 সমান 4 হ'ল। 2 পূৰণ 1 যোগ 2 4 সমান এইটোত 6 হ'ল। নেক্সট 2 পূৰণ 2 যোগ 4 মানে 4টো আছেই প্ৰত্যেকতে, গতিকে এইটো 8 হ'ল। নেক্সট তেনেদৰে 2 পূৰণ 3 যোগ 4 2 3 গুণ 6 আৰু 4 লগ কৰিলে 10 হয়। আমাক কিন্তু লাগে 6 আমি পাইছোঁ এইটোতহে, এই ক্ষেত্ৰতহে। গতিকে এক্সৰ মান অকল 1ৰ বাবেহে 6 হ'ব, বাকী আৰু কেতিয়াও 6 নহয়। গতিকে যিহেতু ইয়াত এটা নিৰ্দিষ্ট মান আছে, ফিক্স মান আছে এক্সৰ, সেই মানটোতহে সত্য হয় দুয়োটাৰ ছাইড। গতিকে এইটোক কয় সমীকৰণ। এতিয়া এইটোৰ ক্ষেত্ৰত চাম, ইয়াতে আছে এক্স, ইয়াতে আছে এক্স। ধৰি ল'লোঁ প্ৰথমে লেফ্ট হেণ্ড ছাইডত আমি এক্সৰ ঠাইত 1 বহুৱাই চাওঁ। যদি 1 বহুৱাই চাওঁ, 2 পূৰণ 1 যোগ 4 পূৰণ 1 2 যোগ 4 মানে 6 হ'ল। আৰু সোঁপক্ষত কি হ'ব, এক্সৰ মান যিহেতু 1 বহুৱাইছোঁ, 6 পূৰণ 1 সমান 6 হ'ল। এতিয়া 2 বহুৱাই চাওঁ লেফ্ট ছাইডত, 2 পূৰণ 2 যোগ 4 পূৰণ 2 ইয়াত হ'ল 2 দুগুণ 4 যোগ 4 দুগুণ 8 8 4 12। এতিয়া সোঁপক্ষত 6 পূৰণ এক্সৰ মান যিহেতু 2 বহুৱাইছে, 2 6 দুগুণ 12। গতিকে প্ৰথমটোতো সমান হৈছে, দ্বিতীয়টোতো সোঁপক্ষ বাপক্ষ সমান হৈছে। কিন্তু ইয়াত এক্সত অকল 1ৰ ক্ষেত্ৰতে সমান হ'ব। ইয়াত কিন্তু আমি যিমান অসংখ্য মান যদি বহুৱাই চাওঁ, এক্সৰ এইফালে যিকেইটা বহুৱাওঁ সেইফালেও যদি বহুৱাই যাওঁ, আমি প্ৰত্যেক ক্ষেত্ৰতে সমানেই পাম। সেইকাৰণে এইটোক কোৱা হয় অভেদ আৰু এইটোক কোৱা হয় এটা সমীকৰণ। আমি ইয়াত কেইটামান নিৰ্দিষ্ট অভেদ পাম। প্ৰথম অভেদটো x + a পূৰণ x + b। এই অভেদটো আমি এনেদৰে লিখিম, x² + a + b হোল ইনটু x + ab। ইয়াত আৰু এটা আছে a + b হোল স্কুৱেৰ। এই অভেদটো হ'ল a² + 2ab + b²। নেক্সট a - b হোল স্কুৱেৰ, a² - 2ab + b²। নেক্সট x + y আৰু x - y, এইটো হ'ব x² - y²। প্ৰথমে এই অভেদকেইটা আলোচনা কৰি লওঁ। এতিয়া প্ৰথম অভেদটো আমি এটা উদাহৰণ লৈছোঁ, x + a পূৰণ x + b = x² + a + b হোল ইনটু x + ab। এতিয়া উদাহৰণ এটা লৈছোঁ, এক্সাম্পল। ধৰি ল'লোঁ x + a ঠাইত 2 দিলোঁ আৰু y ঠাইত ছাপ'জ 3 দিলোঁ, x + 3। তেতিয়া এইটো উত্তৰ কেনেদৰে হ'ব? তাৰমানে এক্সৰ লগত x পূৰণ কৰিলে হ'ল x² + 2 আৰু 3 যোগ কৰিলোঁ, 2 যোগ 3 x মানে a + bx প্লাছ a পূৰণ b মানে 2 পূৰণ 3 হ'ব ইয়াত। গতিকে x² + 5x + 3 দুগুণ 6। এতিয়া দ্বিতীয় অভেদটো লৈছোঁ, a + b হোল স্কুৱেৰটো। a + b হোল স্কুৱেৰ, এইটো হ'ল a² + 2ab + b²। ধৰি ল'লোঁ a ঠাইত 4y + 6 হোল স্কুৱেৰ। এতিয়া a ঠাইত আছে 4y আৰু b ঠাইত আছে 6। গতিকে এইটো হ'ব a² মানে 4y² + 2, 2টো আহিব সূত্ৰতে আছে, 4y পূৰণ 6 + 6²। গতিকে 4y²। এতিয়া 4y² মানে কিমান হ'ব? 4y² মানে হ'ব 4² পূৰণ y² 4 4 গুণ 16 y²। গতিকে 16y² +
6 দুগুণ 12 12 4 গুণ 48 y প্লাছ 6 6 গুণ 36 গতিকে আমি এনেধৰণে সমাধান কৰিম এতিয়া আমি অনুশীলনী এটা লৈছোঁ ইয়াত x প্লাছ a x প্লাছ b এই অভেদটো ব্যৱহাৰ কৰি সমাধান কৰিব লাগে প্ৰথম প্ৰশ্নটো লৈছোঁ প্ৰথম প্ৰশ্নটো দিয়া আছে x প্লাছ 7 পূৰণ x প্লাছ 5 গতিকে আমি যদি এইটো কৰোঁ x প্লাছ 7 পূৰণ x প্লাছ 5 গতিকে প্ৰথমে লিখিম আমি x স্কুৱেৰ প্লাছ 7 প্লাছ 5x প্লাছ 7 পূৰণ 5 গতিকে x স্কুৱেৰ প্লাছ 7 পাছে কিমান হয় 12x প্লাছ 7 5 গুণ 35 ঠিক তেনে সাধাৰণ নেক্সটটো লৈছোঁ 7x প্লাছ 2y 7x প্লাছ 6y ইয়াত আছে 7x প্লাছ 2y আৰু 7x প্লাছ 6y গতিকে ইয়াত 7x একেই আছে গতিকে সেইটো হ'ব 7x স্কুৱেৰ প্লাছ 2y প্লাছ 6y লগত 7y পূৰণ প্লাছ 2y পূৰণ 6y গতিকে 7 স্কুৱেৰ মানে হ'ল 49x স্কুৱেৰ এতিয়া 2 আৰু 6 লগ লাগি হ'ব 8y পূৰণ এটা 7x হ'ব পূৰণ 7x প্লাছ 2 6 গুণ 12y স্কুৱেৰ গতিকে এইটো হ'ব 49x স্কুৱেৰ প্লাছ 8 7 পূৰণ কৰিলে 8 7 গুণ 56xy প্লাছ 12y স্কুৱেৰ অন্য এটা উদাহৰণ লৈছোঁ 4x কিউব প্লাছ 8 4x কিউব প্লাছ 10 4x কিউব প্লাছ 8 আৰু 4x কিউব প্লাছ 10 প্ৰথমে 4x কিউব হোল স্কুৱেৰ নেক্সট এই দুটা যোগ কৰিব লাগিব মানে 8 প্লাছ 10 লগত 4x কিউব ইয়াতে স্কুৱেৰ আহে ইয়াত স্কুৱেৰ নাহে আৰু তেনে সাধাৰণ তাৰপিছত আহিব 8 পূৰণ 10 ইয়াতে 8 যোগ 10 ইয়াতে 8 পূৰণ 10 গতিকে এইটো যদি আমি সৰল কৰোঁ 4 স্কুৱেৰ মানে 16 আৰু x কিউবৰ ওপৰত 2 আছে 3 দুগুণ 6 হ'ব ইয়াতে 8 আৰু 10 পূৰণ কৰিলে 80 হ'ল 18 হ'ল 18 লগত 4 পূৰণ কৰিলোঁ 18 4 গুণ 72x কিউব নেক্সট 8 10 গুণ 80 গতিকে এইটো হ'ব উত্তৰ নেক্সট আৰু অন্য এটা উদাহৰণ আছিল 98 পূৰণ 97 98 পূৰণ 97 আমি এইটোক দুই ধৰণে কৰিব পাৰোঁ প্ৰথমে আমি লিখিব পাৰোঁ 90 প্লাছ 8 আৰু 90 প্লাছ 7 এনেদৰে কৰিব পাৰোঁ যদি এনেদৰে কৰোঁ অলপ টান হয় কিন্তু আমি লিখিম 90 স্কুৱেৰ প্লাছ 8 প্লাছ 7 পূৰণ 90 প্লাছ 8 পূৰণ 7 এতিয়া 90 স্কুৱেৰ মানে 9 9 গুণ 81 আৰু ইয়াত শূন্য দুটা হ'ব 8 7 আৰু 15 হ'ল পূৰণ 90 প্লাছ 8 7 গুণ 56 যদি আমি এই ধৰণে কৰোঁ তেতিয়া গণিতটোত ক্যালকুলেশনটো অলপ বেছি হয় যেহেতু আমি ইয়াত 9 আনিছোঁ ইয়াত আমি 100 ধৰিব লাগে সাধাৰণতে 100 1000 এনে ধৰণে ধৰিব লাগে ঠিক তেনেধৰণে এইটো যদি আমি সৰল কৰিলোঁ এইটো 8100 প্লাছ 135 আৰু 0 প্লাছ 56 এইকেইটা আমি যোগ কৰিলে উত্তৰ ফলটো পাম এতিয়া যদি এইটো আমি এইটো অন্য ধৰণে কৰোঁ 98 পূৰণ 97 এইটো 98 ৰ ঠাইত আমি লিখিম 100 minus 2 whole square 100 minus 2 আৰু 100 minus 97 লাগে এখত কৰি 3 কম গতিকে 100 minus 2 98 100 minus 3 97 গতিকে এইটো আমি লিখিম 100 স্কয়াৰ প্লাস ভিতৰত -2 -3 পূৰণ 100 প্লাস -2 পূৰণ -3 এতিয়া 100 স্কয়াৰ মানে 100 ৰ লগত 100 পূৰণ কৰিলে হ'ব 10000 আচ্ছা -2 আৰু -3 -5 লগত 100 পূৰণ -500 আৰু 3 দুগুণ 6 গতিকে 10000 মাইনাস 500 পৰা 6 বিয়োগ কৰিলে হ'ব 494 এটা এইটো মাইনাস কৰিম 0 পৰা 4 বিয়োগ কৰিলে মানে 10 পৰা 4 বিয়োগ 6 0 আৰু এটা 9 আছে 9 4 গলে 5 এটা থাকিল 9 গতিকে এইটো হ'ব উত্তৰ
গতিকে এইটোত আমি যোগ কৰিলে এইটোৱেই পাম